এ ৰাম শুনাই বে মোৰ মত হস্তিনাৰাজন যি পক্ষে কৃষ্ণ আৰু ধনুৰ্ধৰ অৰ্জুন। হে মহাৰাজ, হে কুৰুৰ ৰজা অৰ্থাৎ মহাৰাজ ধৃতৰাষ্ট্ৰ, মোৰ মতটো শুনাচোন তুমি। যিটো পক্ষত অৰ্থাৎ যি যুগৰ যুগধিপতি ভগৱান শ্ৰীকৃষ্ণ অৰ্থাৎ মাধৱ, মা মানে হৈছে লক্ষ্মী, ধৱ মানে হৈছে স্বামী, অৰ্থাৎ যাৰ স্বামী জগতৰ ঈশ্বৰ, যি জগতৰ পতি, যাৰ পত্নী লক্ষ্মী, আৰু যি ভগৱান শ্ৰীকৃষ্ণৰ একমাত্ৰ পৰম সুহৃদ বান্ধৱ তথা অৰ্জুন য'ত য'ত থাকে তাত কি হয় বুলি কৈছে, এ ৰাম সিটো পক্ষে আছে শক্তি আৰু স্থিৰ নীতি, নিশ্চয়ে পিন্ধিব সিটো বিজয় কিৰীটি। য'ত ভগৱান স্বয়ং থাকিব, য'ত অৰ্জুন থাকিব, তাত অৰ্থাৎ তিনিটা বস্তু থাকিব বুলি কৈছে। য'তেই যাব ততেই জিকি আহিব। যিটো সিদ্ধান্ত ল'ব সেইটো সম্পূৰ্ণ স্থিৰ সিদ্ধান্ত ল'ব, আৰু কেতিয়াও ধন টকা পইচাৰ কমি নহয় বুলি কৈছে। অৰ্থাৎ মাধৱ, অৰ্থাৎ ভগৱানৰ অন্য এটা নাম হৈছে মাধৱ, অৰ্থাৎ মা মানে হৈছে লক্ষ্মী, ধৱ মানে হৈছে স্বামী, অৰ্থাৎ যি মাতৃদেৱীৰ লক্ষ্মীৰ স্বামী ভগৱান শ্ৰীকৃষ্ণ, অৰ্থাৎ যাৰ পত্নী হৈছে মা লক্ষ্মী। গতিকে য'ত ভগৱান থাকিব, য'ত অৰ্জুন থাকিব, য'ত অৰ্জুন আৰু ভগৱান শ্ৰীকৃষ্ণৰ পুণ্য কথা চৰ্চা হ'ব, যি পক্ষত এই দুটা বস্তু থাকিব সেইটো পক্ষত সদায় য'তেই যাব ততেই জিকিব। যি কৰ্ম কৰিব এটা সঠিক সিদ্ধান্তৰ ওপৰত কৰিব, আৰু তাত কোনো ধৰণৰ ধন টকা পইচাৰ কমি নহয়। গতিকে আমি যেনেকৈ এখন দোকানৰ পৰা এটা টিভি, এটা মোবাইল ফোন বা এটা লেপটপ বা এখন পাংখা কিনি আনিলে যেনেকৈ আমাক এখন কি দিয়ে, এখন গ্যাৰাণ্টি কাৰ্ড দিয়ে, অৰ্থাৎ আমাক ঠিক তেনেকুৱা ধৰণে গীতাৰ শেষত অৰ্থাৎ সঞ্জয়ে গ্যাৰাণ্টি দিছে যে গীতাৰ মতে যদি তুমি আগবাঢ়া তুমি জয় হ'ব পাৰিবা, তোমাৰ যেতিয়াই য'ত যোৱা বিজয় কীৰ্তিমালা পিন্ধিব পাৰিবা, আৰু কেতিয়াও ধন টকা পইচাৰ কমি নহয়। গতিকে মোৰ সুহৃদ বান্ধৱ তথা মোৰ ভিডিঅ' চাই থকা সমস্ত জনাকে মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু মৰম জ্ঞাপন কৰিছোঁ, আৰু শ্ৰদ্ধাৰে আপোনালোকক সোঁৱৰিছোঁ, আজিৰে পৰা এতিয়াৰে পৰা প্ৰত্যেকেই গীতা পঢ়িবৰ কাৰণে চেষ্টা কৰক। আৰু এইখনেই হৈছে শ্ৰীমদ ভাগৱত গীতা, যিখন গীতাৰ দ্বাৰা আমি জীৱনটোত আগবাঢ়ি যোৱাত আমাৰ দুখময় জীৱনটো আমি অতিকে সুখদায়ক কৰি ল'ব পাৰোঁ। আৰু জীৱনত কেতিয়াও এবাৰ হতাশাত ভুগিছোঁ বুলি আপোনালোকে হতাশাত ভুগি কোনো এটা কাম কৰিবৰ কাৰণে এৰি নিদিব। মানুহৰ জীয়াই থকা জীৱনত প্ৰত্যেকৰে দুখ কষ্ট আছে, আপোনাৰ আছে, মোৰ আছে, সকলোৰে আছে। গতিকে আমি এজন জীৱিত মানুহৰ জীৱনতহে দুখ থাকে, কিন্তু মৃত মানুহৰ গাত কেতিয়াও দুখ নাথাকে। গতিকে এইটো কৰিলে মোৰ কি হ'ব এইখিনি কেতিয়াও চিন্তা কৰি থাকিব নালাগে। যি কৰিব ভগৱানত অৰ্পণ কৰি কৰিব। মুখে ৰাম নাম হাতে কৃষি কাম বুলি কোৱা এষাৰ আমাৰ জিৰণিৰ কথা আছে। গতিকে আমি মুখত সদায় ভগৱানৰ গুণানুকীৰ্তন কৰি ভগৱানৰ ওপৰত অৰ্পণ কৰি আমি যদি কৰ্ম কৰি যাওঁ, জীৱনত যিকোনো মুহূৰ্ততে যেতিয়াই নহওক কিয় আমি সকলোতে সফলতা অৰ্জন কৰিবলৈ পাৰিম। গতিকে মোৰ সুহৃদ বন্ধু বান্ধৱ সকলোকে মই অনুৰোধ জনাইছোঁ, আপোনালোকে কেতিয়াও মনত
হতাশাত ভুগিবৰ কাৰণে চেষ্টা নকৰিব, চিন্তা কৰি নাথাকিব। চিন্তা চিতাৰ সমান বুলি কৈছে, অৰ্থাৎ এজন মৃত্যু ব্যক্তিৰ সমান বুলি কৈছে। গতিকে আমি চিন্তা কৰাতকৈ আমি কি কৰিব লাগিব, তাক সমাধান কেনেকৈ কৰিব পাৰোঁ, অৰ্থাৎ চলিউশ্যন কেনেকৈ ল'ব পাৰোঁ, তাৰ বিষয়ে আমি চেষ্টা কৰিব লাগিব। গতিকে আমি বহি থাকিলে বা ভাবি থাকিলে একো সমস্যা সমাধান নহয়। নিৰন্তৰে একেৰাহে অনাৰসে কেতিয়াও আমি যদি হাৰ নমনাকৈ এটা কৰ্ম কৰি যাওঁ, তেতিয়াহ'লে জীৱনত এদিন নহয় এদিন আমি কি কৰিব লাগিব, সফলতা অৰ্জন কৰিব পাৰিম। আৰু সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই আজি অৰ্জুনক দিয়া ৰাস্তাৰে, অৰ্থাৎ অৰ্জুনক যি গীতাৰ জ্ঞান দিছে, সেই গীতাৰ জ্ঞানৰ দ্বাৰা আমাক আপোনাক প্ৰত্যেককে এই জ্ঞান দি থৈ গৈছে। গতিকে এয়াই হৈছে শ্ৰীমদ ভাগৱত গীতা, অৰ্থাৎ এয়াই হৈছে ভগৱান শ্ৰীকৃষ্ণই কোৱা গীতা। গতিকে আপোনালোকে পঢ়িব। আৰু শেষত এটাই কওঁ, যদি ভিডিঅ'টো ভাল লাগিছে বা আপোনালোকে যদি আদৰি লৈছে, তেতিয়াহ'লে এটা লাইক, এটা কমেণ্ট, এটা ছাবস্ক্ৰাইব কৰিব। কাৰণ আপোনাৰ এটা লাইক বা এটা ছাবস্ক্ৰাইবে মোক জীৱনটোত আগবাঢ়ি যোৱাত হয়তো প্ৰেৰণা দিব পাৰে। গতিকে ভাবক, আপোনাৰ অকণমান প্ৰেৰণা পালে এজন মানুহ যদি আগবাঢ়ি যাব পাৰে, ঠিক তেনেকুৱা ধৰণে আশা কৰোঁ মই কোৱা এই কথাবোৰে আপোনালোকেও যাতে জীৱনত আগবাঢ়ি এটা সফল দিশেৰে এজন সফল ব্যক্তি হ'বৰ কাৰণে চেষ্টা কৰে। আজি গীতা জ্ঞান যি মই ক'লোঁ, আপোনালোকক যিখিনি ক'লোঁ, গীতা জ্ঞান কোৱা কথাবোৰ ইমান সহজ নহয়। গতিকে মোৰ জ্ঞান অতিকে সীমিত। যেনেকৈ এজনী চৰাই বা এজনী পক্ষীয়ে নিজৰ ডেউকাৰ সহায়ত যিমান ওপৰলৈকে উৰিব পাৰে, তদনুৰূপ মই যিখিনি বুজি পাইছোঁ মোৰ সীমিত জ্ঞানেৰে, সেইখিনিকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। ইয়াত শব্দৰ ভুল ত্ৰুটি ৰৈ যাব পাৰে, অৰ্থাৎ বাক্যৰ ভুল ত্ৰুটি ৰৈ যাব পাৰে। আপোনালোক যিহেতু নেকি সৰ্বজানন্ত, হয়তো আপোনালোক মোতকৈ বহুতখিনি জনা। গতিকে আপোনালোকে কেৱল প্ৰেৰণা দি ভুলটো শুধৰাই যাতে আগবঢ়াই লৈ যায়, তাৰ বাবে আপোনালোকৰ ওচৰত মই পুনশ্চবাৰ সেৱা জনাইছোঁ। ধন্যবাদ।